এয়া আমাৰ ষ্টুডিঅ'ত আছে ১ নম্বৰ ৰঙাফালি বুথ কমিটিৰ বিজেপিৰ সভাপতি মাননীয় নাৰায়ণ হালৈ। নাৰায়ণ হালৈ ডাঙৰীয়া, পঞ্চায়তত কংগ্ৰেছে আজি 10 বছৰ চৰকাৰ দখল কৰিলে। এই 10 বছৰত কংগ্ৰেছৰ কিবা ভাল কাম হৈছেনে আপোনাৰ মতে? মই ক'ব গ'লে বৰ্তমান কংগ্ৰেছৰ দিনত একো ভাল কাম হোৱা নাই আমাৰ ৰঙাপালি, আমাৰ মোৰ যিটো 1 নং ৰঙাপালি বুথ কমিটিৰ আণ্ডাৰত। এইকাৰণে হোৱা নাই, মই ক'ব বিচাৰিছোঁ, আমাৰ যিটো ৰঙাপালি চাৰিআলি চকৰ পৰা নাইবাৰীলৈকে যোৱা ৰাস্তাটো এতিয়ালৈকে কংগ্ৰেছৰ দিনৰ চকুত একো কৰা নাছিলে। বিজেপিৰ দিনত এজিপিৰ দিনত এই ৰাস্তাটোৰ কাৰণে এটা চেণ্ট গেবেলতে আঁচনি আহিছিলে। এই আঁচনিটো এজিপিৰ দিনত এজিপিৰ দালালে তাৰমানে অকণমান মাটি আৰু শিল চেণ্ট গ্ৰেভেল পেলাই তাৰমানে টকাবোৰ আত্মসাৎ কৰিছিলে। কিন্তু এতিয়া চাওক, বিজেপিৰ দিনত আজি অশোক শৰ্মাই MLA হোৱাৰ পিছত 2 বছৰ হ'ল মাত্ৰ, কিন্তু এই ৰাস্তাটো আজি 2 বছৰ ভিতৰত এতিয়া আমি শুনিব পাইছোঁ যিহেতু এইটো চেণ্ট গেবেলটো পকী হ'ব। পকিও কি এইটো আপোনাৰ ঢালাই পকী হ'ব। গতিকে মই ক'ব বিচাৰিছোঁ, কংগ্ৰেছৰ দিনত কৰিব নোৱাৰা কাম, 15 বছৰে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰে বৰ্তমান 2 বছৰত বহুত কৰিছে। গতিকে মই ৰঙাপালিত বহুত উন্নত হোৱা বুলি মই ক'ব বিচাৰোঁ। এইকাৰণে ক'ব বিচাৰোঁ যে ৰঙাপালিত এতিয়ালৈকে আমাৰ ৰাস্তা ঘাট বহুত উন্নত হৈছে। যিটো আমাৰ ধনমা বৰমা পথ যিটো আছিলে, এই পথটো আজি মোটামুটি কাম আৰম্ভ হৈছে। আজি কিন্তু 15 বছৰ ধৰি কংগ্ৰেছৰ দিনত শাসন কৰিছিলে, এই কামটো হোৱা নাছিলে। কিন্তু বিজেপিৰ দিনত এই কামটো আৰম্ভ হৈছে আৰু অতি সোনকালে এই ৰাস্তাটো সুফল হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। আৰু আমাৰ ৰঙাপালি অঞ্চলত বহুত উন্নত হ'ব বুলি মই এইকাৰণে ক'ব বিচাৰোঁ, যেনেহেন কংগ্ৰেছে 15 বছৰ শাসন কৰিলে, কিন্তু কংগ্ৰেছে কৰিব নোৱাৰা কাম আজি 2 বছৰত বিজেপি চৰকাৰে আমাৰ অন্ততঃ ৰঙাপালি গাঁওখনত বহুত উন্নতি কৰিছে বুলি মই ক'ব বিচাৰোঁ। ৰাস্তা ঘাট পদূলি আৰু IBS যিবিলাক মানুহৰ ঘৰ, সেই ID নম্বৰৰ ঘৰ, এইবিলাক বিজেপিৰ দিনতে হোৱা বুলি মই ক'ব বিচাৰোঁ। সেইকাৰণে ক'ব বিচাৰোঁ, কাৰণ কংগ্ৰেছৰ দিনত যিবিলাক ঘৰ হৈছিলে এইবিলাক ঘৰ ভেটিৰ কাৰণে হৈছিলে, কিন্তু বিজেপি চৰকাৰৰ দিনত এইবিলাক ঘৰ হোৱা নাই, ভেটিৰ কাৰণে হোৱা নাই। এইবিলাক ID নম্বৰ হৈছে, একাউণ্টছত পইচা সোমাইছে, নিজে পইচাটো খৰচ কৰিছে আৰু ঘৰবিলাক বনাই লৈছে। কিন্তু কংগ্ৰেছৰ দিনত এটা ঘৰৰ বিনিময়ত মিনিমাম 10-15 হাজাৰ টকা ভেটি দিলে ঘৰ পাইছিলে, কিন্তু বিজেপিৰ দিনত এইটো নহয়। আপুনি এইবাৰ পঞ্চায়তৰ বিষয়ে কি ক'ব বিচাৰিছে? 2018 চনত যি পঞ্চায়ত আহি আছে, এই পঞ্চায়ত ইলেকশ্যনত কোনে দখল কৰিব? চটাইবাৰী যিটো 19 নং পঞ্চায়ত, এই পঞ্চায়তৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে? মই 100% আজিৰ তাৰিখলৈকে মই ক'ব পাৰোঁ, চটাইবাৰী পঞ্চায়ত এইবাৰ বিজেপিয়ে দখল কৰিব। কমপ্লিট মেম্বৰ, কাউন্সিলৰ, প্ৰেচিডেণ্ট, জিলা পৰিষদ কমপ্লিট বিজেপি দখল কৰিব। এইকাৰণে বিজেপি দখল কৰিব, কাৰণ 2 বছৰ ধৰি বিজেপিৰ যিটো হাৱা আহিছে, বিজেপিৰ যিটো ভাল কাম ৰাইজে দেখিছে, কিন্তু ৰাইজৰ অলপ বুজি পোৱাত অসুবিধা হৈছে। কাৰণ এইবিলাক যিবিলাক আমি বুজি পাওঁ, কিন্তু সাধাৰণ জনতাই কিছুমান বুজি পোৱাত অসুবিধা হৈছে। সেইবিলাক যদি আমি ভালকৈ বুজাই দিব পাৰোঁ, গতিকে আমি বিশ্বাস কৰোঁ যে বিজেপি কি ভাল কাম কৰিছে, কি কৰা নাই, এইবিলাকৰ বিষয়ে যদি আমি ভালকৈ বুজাই দিব পাৰোঁ, জনসাধাৰণৰ মাজত বিলাই দিব পাৰোঁ, তেতিয়া জনসাধাৰণৰ মাজত বিশ্বাস আহিব। আৰু সেইকাৰণে মই বিশ্বাস কৰোঁ যে চটাইবাৰী পঞ্চায়ত এইবাৰ বিজেপিয়ে দখল কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। বিজেপিৰ যি বিজেপি চৰকাৰ, এই অসম চৰকাৰৰ কথা কৈছোঁ মই, আপুনি ক'ব বিচাৰে নেকি ভাল কাম কৰি আছে বৰ্তমান? মই 100% কেনেকুৱা ক'ব পাৰে আপুনি? কিন্তু ৰাইজে কিছুমান বিৰোধী দলে কৈ আছে বিজেপি একো ভাল কাম কৰা নাই। বিৰোধীটো ক'বই দিয়ক ভাল কাম কৰা নাই বুলি। উদাহৰণস্বৰূপে চাওক, আজি যিটো আপোনাৰ এই GSTৰ কথা কওঁ, GSTৰ ক্ষেত্ৰত কিমান মানুহে আজিকালি উন্নতি কৰিছে, আৰু যিবিলাক কলা ধনবিলাক নাইকিয়া হৈছে, এইবিলাক বিৰোধী কৰিব। যিবিলাকৰ কলা ধনবিলাক নাইকিয়া হৈছে, যিবিলাকৰ কলা ধনৰ বিনিময়ত তাৰমানে এই লছ হৈছে, সেইবিলাকেতো বিৰোধী কৰিবই। আৰু আমাৰ মোদী ডাঙৰীয়াই যিটো কৰিছে ভাল কামে কৰিছে আমাৰ বিশ্বাসত। গতিকে অসমত ইয়াতে সুস্থ পৰিৱেশ গঢ়াৰ কাৰণে মোদী যিটো চেষ্টা কৰিছে ভাৰতবৰ্ষত বা অসমত, গতিকে সেই ফালৰ পৰা মই ক'ব বিচাৰোঁ
যে অসমত ভৱিষ্যত এটি ভাল দিন আহিব, অসমৰ এটি ভাল মেছেজ আহিব। গতিকে এইখিনি মই ক'ব বিচাৰিছোঁ, আগন্তুক পঞ্চায়ততো বিজেপিয়ে সম্পূৰ্ণ ধৰণে আমাৰ ছটাইবাৰ পঞ্চায়ত দখল কৰিব বুলি মোৰ বিশ্বাস আছে। ধন্যবাদ নাৰায়ণ হালৈ ডাঙৰীয়া আমাৰ ষ্টুডিঅ'ত অহাৰ কাৰণে।